এটা মোবাইলৰ বাবে তিনি বন্ধুৱে মিলি হত্যা কৰিলে এজন যুৱকক। নুমলীগড়ত ভয়ংকৰ হত্যাকাণ্ড। তিনি বন্ধুৱে মিলি এটা মোবাইলৰ কাৰণে হত্যা কৰিলে এজন যুৱকক। মাৰপিট কৰি অচেতন অৱস্থাত চাহ বাগিচাৰ মাজত এৰি থৈ যায় 18 বছৰীয়া যুৱকজনক। মূৰফুলনি চাহ বাগিচাৰ 1 নং লাইনৰ কাৰ্তিক গড় নামৰ এজন যুৱকক যোৱা দেওবাৰে তিনি বন্ধুৱে এটা মোবাইলক কেন্দ্ৰ কৰি মাৰপিট কৰে। মাৰপিট কৰি যুৱকজনক পেলাই থৈ যায় বাগিচাৰ মাজত। স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰি অচেতন অৱস্থাত চাহ বাগিচাৰ মাজত উদ্ধাৰ কৰে যুৱকজনক। ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যুৱকজনক। গোলাঘাট চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে চিকিৎসকে যোৰহাট চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয় যুৱকজনে। আজি ঘটনাস্থলীত বগিজান আৰক্ষী উপস্থিত হৈ ঘটনাৰ লগত জড়িত তিনি যুৱক তথা কাৰ্তিক গড়ৰ বন্ধুক আটক কৰে। তিনি বন্ধু তথা কাৰ্তিক গড়ৰ হত্যাকাৰী দীপ উইদাস, দেৱাৰু ভূঞা আৰু ৰোহিত তাঁতীক আৰক্ষীয়ে আটক কৰে। বৰ্তমান ঘটনাক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। নিউজ ডেস্ক, আসাম এক্সপেন্সিভ।